হেউটাকৈ গুগলে নিজৰ গুগল ফোন এপত এটা নতুন আপডেট মুকলি কৰিছে। এই আপডেটৰ পিছত লাখ লাখ এন্ড্ৰইড ব্যৱহাৰকাৰীৰ ফোনত কল স্ক্ৰিনৰ ডিজাইন সলনি হৈছে। বহু ব্যৱহাৰকাৰীয়ে এই নতুন আপডেট ভাল পাইছে, কিন্তু একাংশ ইউজাৰে ছ'চিয়েল মিডিয়াত ইয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। যদি আপুনিও সেইসকলৰ ভিতৰৰে এজন হয়, তেন্তে আপুনি পুৰণি ডায়লাৰৰ ৰূপটো আকৌ উভতাই পাব। কিন্তু ইয়াৰ বাবে আপুনি কি কৰিব? আজি আপোনালোকক এটা সহজ ছেটিংছৰ বিষয়ে ক'ম। শেহতীয়াকৈ গুগলে এণ্ড্ৰইড 16ৰ সৈতে মেটেৰিয়েল 3 এক্সপ্ৰেছিভ ৰিডিজাইন প্ৰৱৰ্তন কৰিছে। এই আপডেটৰ বাবে ডায়লাৰৰ নতুন ৰূপ সক্ৰিয় হৈ উঠিছে। এই পৰিৱৰ্তন এটা ছাৰ্ভাৰ পক্ষৰ আপডেটৰ যোগেদি হৈছে, অৰ্থাৎ আপুনি ইয়াৰ বাবে কোনো ডাঙৰ আপডেট ডাউনলোড কৰিব লগা হোৱা নাই। বহু ব্যৱহাৰকাৰীয়ে ফোনটোৰ কল ইণ্টাৰফেচ আৰু কোনো জাননী অবিহনে এয়া সলনি কৰা হৈছে, যাৰ বাবে তেওঁলোক আচৰিত হৈ পৰে। পুৰণি কল স্ক্ৰিনখন কেনেকৈ উভতাই পাব? যদি আপুনি কল স্ক্ৰিনৰ নতুন ডিজাইন ভাল পোৱা নাই, তেন্তে আপুনি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰি পুৰণি স্ক্ৰিনখন আগৰ দৰে উভতাই পাব পাৰিব। ইয়াৰ বাবে মাত্ৰ আপোনাৰ ফোনটোৰ ছেটিংছলৈ যাব লাগিব। তাৰ পিছত এপছ বা চি অল এপছ বিকল্প নিৰ্বাচন কৰক। ইয়াৰ পিছত তালিকাৰ পৰা ফোন বা ডায়লাৰ এপ অপশ্যনত ক্লিক কৰক। ওপৰৰ সোঁফালে থকা তিনিটা বিন্দুৰ মেনুত ক্লিক কৰক। ইয়াত আপুনি আপডেটসমূহ আনইনষ্টল কৰাৰ বিকল্প দেখিব, তাত ক্লিক কৰক। এই কাম কৰাৰ পিছত আপোনাৰ ফোনটো গুগল ফোন এপৰ ফেক্টৰী সংস্কৰণত ছেট কৰা হ'ব আৰু পুৰণি কল স্ক্ৰিনিংখন আকৌ দেখিব। এই প্ৰক্ৰিয়াই আপোনাৰ কল হিষ্ট্ৰী বা কিছুমান কাষ্টম ছেটিং ডিলিট কৰিব পাৰে, গতিকে প্ৰথমে নিশ্চয়কৈ বেকআপ ল'ব। নতুন ৰূপটো পুনৰ আপডেট নহ'বলৈ গুগল প্লে ষ্ট'ৰলৈকে গৈ অটো আপডেট নিষ্ক্ৰিয় কৰক। যেতিয়াই আপুনি নতুন কিবা এটা আপডেট কৰিব বিচাৰে, তেতিয়া গুগল প্লে ষ্ট'ৰলৈকে গৈ সময়ে সময়ে কৰি থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।